এতিয়া আমি আমাৰ অনুষ্ঠানসমূহ আৰম্ভ কৰিবলৈ আহিছোঁ। এইখিনিতে জনাই থওঁ, যোৱা বছৰো আমি ইয়াতে এটা সুন্দৰ পাৰফৰ্মেঞ্চ কৰি গৈছিলোঁ। যোৱা বছৰ আমাৰ প্ৰথম আছিলে, আমি শ্ৰীভূমি অসম তেতিয়াই জন্ম হৈছিলোঁ যোৱা বছৰ 17 চনত, আজি 18 হ'ল, আমাৰ আয়ুস এবছৰ হৈছে। কিন্তু যোৱা বছৰত আমি ইলেক্ট্ৰনিকভাৱে কিছুমান আমি অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। আজি কোনো ইলেক্ট্ৰনিক বাদ্যৰ সহায় নোলোৱাকৈ লোকবাদ্যৰ ওপৰত এটি অনুষ্ঠান আৰম্ভ কৰিম আপোনালোকৰ ওচৰত। যদি কিবা ভুল ভ্ৰান্তি হয় নিজৰ বুলি ক্ষমা কৰিব।
ধন্যবাদ